পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম। প্ৰতিটো বস্তুৱে পৰিৱৰ্তনশীল। অসমৰ বাপতিসাহোন ভোগালী বিহু সেই ভেলাঘৰো এতিয়া আগৰ সেই সাধাৰণ খেৰ নৰা চিমৰটো সকলো একেই আছিলে, কিন্তু এতিয়া চাওক ইয়াৰো এটা পৰিৱৰ্তন মানুহৰ চিন্তাই এটা উন্নত পৰ্যায়লৈ লৈ গৈছে। এইটো এটা সামাজিক দায়বদ্ধতাও প্ৰকাশ কৰিছে। হাতীৰ দৰে এটা বৃহৎ প্ৰাণী খাদ্যৰ আকালৰ বাবে যিদৰে এটা সংকটত পৰিছে, পাহাৰত থাকিব নোৱাৰি ভৈয়ামলৈ নামি আহিছে, সেই কথাটো তেওঁ ইয়াত প্ৰকাশ কৰিবলৈ বিচাৰিছে। আৰু ইয়াত সেই হাতীখিনিক ৰক্ষা কৰিবলৈ কলগছৰ এটা ব্যৱস্থাও কৰি দিছে, যাতে আমি জনসাধাৰণে আমি মানুহে যিহেতু জীৱশ্ৰেষ্ঠ, সেয়ে এই হাতীৰ দৰে বৃহৎ প্ৰাণীটোৰ খাদ্যৰ যাতে আকাল নহয় তাৰ বাবেও আমি এনেধৰণৰ এটা ব্যৱস্থা ল'লে ভাল হয়। এজন মানুহে এটা অনুষ্ঠানৰ দৰে তেওঁ কাম কৰিছে। অসমৰ ভিতৰতেই এই বিহুৰ যি গৰিমা, যি ঐতিহ্য, নগাঁৱতেই ভোগালী বিহু পৰম্পৰা চলি আহিছে। আৰু এই যোৱা 109 বছৰত যিসকল ব্যক্তিয়ে বিভিন্ন ধৰণে এই বিহুত সহযোগিতা আগবঢ়াইছে, সকলোকে মই ধন্যবাদ জনাইছোঁ। কৃষিকৰ্মৰ লগত জড়িত বিভিন্ন সা সৰঞ্জাম এইবিলাকো ইয়াত প্ৰদৰ্শন কৰা হৈছে। ভোগালী বিহু উদযাপনৰ লগত সংগতি ৰাখি ভেলাঘৰ বনাইছে। আৰু এই ভেলাঘৰটো এটা কৃষকসকলে পথাৰত খেতি কৰি সেই ধানবিলাক চপাই আনি য'ত সাঁচি থয় সেই ভঁৰাল ঘৰটো, সেই ভঁৰাল ঘৰৰ আৰ্হিত এই ভেলাঘৰটো বনাইছে। আৰু তাৰ লগতে এখন গৰু গাড়ীয়ে দেখা গৈছে। সেই গৰু গাড়ীখনো অসমীয়া সমাজ ব্যৱস্থাত বিশেষ প্ৰয়োজন। 12 বৰুৱাহাটত ভোগালী বিহু উপলক্ষে বনোৱা এটা ভেলাঘৰ, আৰু এই ভেলাঘৰটো এটা ৰংঘৰৰ আৰ্হিত বনাইছে। পৰিৱৰ্তনে সকলোকে চুই যায়, আৰু এই অসমীয়া সংস্কৃতিৰ ভেলাঘৰটোৱেও সময়ৰ লগত খোজ মিলাই কিছু পৰিৱৰ্তন হৈ পৰিছে এই স্থানীয় যুৱকসকলৰ চিন্তাত। ভোগালী বিহু উদযাপনৰ বাবে ৰহাৰ বালিপাৰা প্ৰাথমিক বিদ্যালয় আগচোতালত ভেলাঘৰৰ লগতে অসমৰ গাঁৱৰ কৃষি ব্যৱস্থাটোত পথাৰৰ ধান কঢ়িয়াবলৈ অতি প্ৰয়োজনীয় ধানৰ নৰাৰে এখন ম'হৰ গাড়ী সজাই গোটেই পৰিৱেশটো এটা সুন্দৰ উপলব্ধ কৰি তুলিছে। মধ্য অসমৰ ৰহাত ভোগালী বিহুৰ ভেলাঘৰে এতিয়া নিজৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ উপৰিও সামাজিক দায়িত্ববোধ প্ৰকাশ কৰিবলৈও আৰম্ভ কৰিছে এই স্থানীয় যুৱকসকলৰ চিন্তাত। ৰহা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ খেলপথাৰত এই ভেলাঘৰটো এটা আকৰ্ষণীয় কৰি তুলিছে। এই ভেলাঘৰটোৰ ওপৰত এটা বাঁহৰ অসমীয়া গাঁৱৰ খেতিয়কৰ প্ৰয়োজনীয় বাঁহৰ জাপিটোৰ ওপৰত দি ভেলাঘৰ বনোৱা হৈছে। ইয়াত তেওঁলোকে অসমীয়া কৃষক জীৱনৰ এটা প্ৰতিচ্ছবি প্ৰতিফলিত কৰিবলৈ বিচাৰিছে।